বাক্সাৰ মথনগুৰিত বিজেপিৰ বৃহৎ যোগদান সভা বৰভূমিত গৰম হৈ উঠিছে নিৰ্বাচনী পৰিৱেশ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ শাসক বিৰোধীৰ মাজত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ তাৰ মাজতে বিজেপিৰ বিটিআৰ অভিযান তীব্ৰতৰ বৰভূমিত খুপনি পতিছে ৰাষ্ট্ৰীয়বাদী ৰাজনৈতিক দল বিজেপিয়ে নিৰ্বাচনৰ প্ৰাক্ষণত বিটিআৰত গণভিত্তি শক্তিশালী কৰাৰ পোন লৈ নিৰ্বাচনী প্ৰচাৰ সভাৰ সমান্তৰালভাৱে অনুষ্ঠিত কৰিছে যোগদান কাৰ্যসূচী বাক্সাৰ মথনগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসক পুনৰবাৰ বিপুল ভোটত জয়ী কৰোৱাৰ সংকল্পবদ্ধ হৈ বিজেপিয়ে চলাইছে মাৰাথন প্ৰচাৰ সভাৰ লগতে বৃহৎ যোগদান সভাৰ দেওবাৰে নিশা বাক্সাৰ মথনগুৰি সমষ্টিৰ জাখলিপাৰ আৰু মাছুৱা গাঁৱত নিশা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হয় দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে যোগদান সভাত বিপিএফ ইউপিপিএল কংগ্ৰেছ নেতা কৰ্মীৰ লগতে অন্যান্য 7 শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে যোগদান কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিটিচিত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰা হ'ব বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰী দাসে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সৰভোগ সমষ্টিৰ এমএলএ কোন মনোৰঞ্জন তালুকদাৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস হে বুলি মন্তব্য প্ৰদান কৰে স্বজাতিৰ অধিকাৰ সুৰক্ষা আৰু উন্নয়নৰ লক্ষ্যৰে মৰাণ জনগোষ্ঠীয়ে গঠন কৰা জাতীয় গণমঞ্চ নামৰ ৰাজনৈতিক দল সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এইফালে আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি বিজেপি দলৰ হৈ কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে মথনগুৰি সমষ্টিৰ বিজেপি দলৰ টিকটৰ পৰা বঞ্চিত দেৱব্ৰত চৰকাৰে বৰপেটা ৰোডৰ পৰা সুজনাৰ ৰিপৰ্ট এণ্ড টাইম চাওক ভাৰতীয় জনতা পাৰ্টি মই এটা কথাই কওঁ যে বিজেপি ইজ পাৰ্টি উইথ ডিফাৰেঞ্চ যে আমাৰ যিমানবোৰ প্ৰাৰ্থী আছিলে আমাৰ ইতিমধ্যে আমাৰ নীলকমল দাসে নিৰ্বাচন খেলাৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰি টিকট বিচাৰিছিলে ঠিক তেনেকুৱাকৈ আমাৰ দেৱব্ৰত চৰকাৰে নিৰ্বাচন খেলিম বুলি তেওঁ আনকি মনোনয়ন পত্ৰও দিছিলে বীৰেন আমাৰ মুছাহৰীয়ে নিৰ্বাচন খেলাৰ কাৰণে তেওঁ মনোনয়ন পত্ৰও দিছিলে কিন্তু আল্টিমেটলি অকল মথনগুৰিত বুলি নহয় সমগ্ৰ বিটিআৰতে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল দাবীদাৰ মচলপুৰত মই দেখিলোঁ যে তাতে ৰিদীপ ডেকাই হওক বা অন্যবিলাকেই হওক আজি মই দিহিৰাত দেখিলোঁ তাত মৃদুল দাস তেওঁ প্ৰাৰ্থী বিচাৰিছিলে তেওঁ নিজে মানস প্ৰতিম কলিতাৰ লগত তেওঁ কেম্পেইন কৰি আছে গতিকে সমগ্ৰ বাক্সা অঞ্চলতে দেখিছোঁ যে যিসকলে প্ৰাৰ্থীটো বিচাৰিছিলে প্ৰাৰ্থী নোপোৱাৰ পিছত সকলোৱে বিজেপিৰ হৈ কাম কৰি আছে দেৱব্ৰত চৰকাৰে হওক বা বীৰেন মুছাহাৰী হওক আল্টিমেটলি সকলোৱে যে ঘৰৰ ল'ৰা ঘৰতে থাকিব বুলি কৈছে গতিকে আজি আমাৰ লগত একেলগে বহিছে আৰু মই অতিকৈ সন্তুষ্ট যে তেওঁলোকে দলৰ যে নীতি আদৰ্শক যে আগস্থান আমাৰ মথনগুৰি সমষ্টিৰ জাখলিপাৰ আৰু মাছুৱা গাঁৱত দুখনকৈ সভা আছিলে আমাৰ নিৰ্বাচনী সভা তাত আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আছিল তেখেতে উপস্থিত থাকি পেলাই দুটা সভাত আমাৰ 760জন বিভিন্ন দলৰ সমৰ্থক কৰ্মকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আমি অত্যন্ত সুখী যে শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ উপস্থিতিত এই দুটা সভাত 760জন ইউপিপিএল আৰু বিপিএফৰ সমৰ্থক অধিকাংশ ইউপিপিএল আৰু বিপিএফৰ কাৰ্যকৰ্তা আছে গতিকে মই যিসকল লোকে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে মই তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ তেওঁলোকক অভিনন্দন জনাইছোঁ অহা দিনতে আমি মথনগুৰি সমষ্টিত বহুত ভোটত নিৰ্বাচিত হ'ব পাৰিম এইখন গাঁৱত বিভিন্ন ইউপিপিএল আৰু বিপিএফৰ যথেষ্ট কাৰ্যকৰ্তা আজি যোগদান কৰিলে বিজেপিত কি ক'ব ইউপিপিএল ক'ত দখল কৰিব তেওঁলোকৰ যিগৰাকী নেতা বিটিচি প্ৰধান আছিলে প্ৰমোদ বড়ো ডাঙৰীয়া এই এজন মেৰুদণ্ডহীন নেতা তেখেতৰ ৰাজহাড় নাই বিজেপিৰ অক্সিজেনত চলি থাকিলে চৰকাৰখন বচাবৰ কাৰণে সদায় দিছপুৰ দিল্লীতে তেখেতে সময় পাৰ কৰিলে গতিকে তেখেতে বিটিচি অঞ্চলত ৰাইজৰ লগত যিটো সুসম্পৰ্ক থাকিব লাগিছিল এই সুসম্পৰ্কই নাই তেখেতৰ আৰু তেখেতৰতো জনপ্ৰিয়তাটো দেখিছে হ্ৰাস পাই গৈছে তেখেতে ৰাইজৰ আকাংক্ষা যিবিলাক আছিলে এইবিলাক কৰিব নোৱাৰিলে বিটিআৰ শান্তি চুক্তিৰ জৰিয়তে তেখেতে ৰাইজক আশ্বাস দি চৰকাৰত আহিছিলে প্ৰতিশ্ৰুতি দি চৰকাৰত আহিছিলে সেইবিলাক একো কৰিব পৰা নাই বেছিভাগ তেখেতে
ইয়াতে অৰ্গেনিক ইউনিভাৰ্চিটি, স্পৰ্টছ ইউনিভাৰ্চিটি, ডাঙৰ ডাঙৰ প্ৰকল্পৰ কথা কৈছিলে, সেইবিলাকতো একো কৰিব পৰা নাই। সেই সময়ত হাগ্ৰামৰ মহিলাৰে যিখিনি কৰি থৈছিলে তাকে তেখেতে ৰিপেয়াৰিং কৰি চলালে আৰু BTCতো উন্নয়ন দেখা নাই, ৰাইজেতো তেনেকুৱা উন্নয়ন দেখাই নাপালে।